তো সেই গাইজ সকলোকে স্বাগতম কৰিছোঁ মোৰ অন্য এটা ব্লগলৈ। তো এইটো জাষ্ট এটা ইণ্ট্ৰ হয়। তো মানে আগতে দুটা ভিডিঅ' বনাইছোঁ, তাত মানে মই ভালকৈ আপোনালোকক মোৰ পৰিচয়টো দিয়া নহ'ল। তো মোৰ নাম বিজিত বৰদলৈ। চ' মই মৰিগাঁও জিলা সৰু গাঁৱত বাস কৰোঁ। আৰু গাইজ মোৰ বয়সৰ কথা ক'বলৈ গ'লে মই এতিয়া 20 চলি আছে। তো মোৰ পঢ়া শুনাত ক'বলৈ গ'লে মই BA ছেকেণ্ডেৰীলৈ পঢ়িছিলোঁ আৰু দুখীয়া ঘৰৰ ল'ৰা আৰু কিমানো কাম কৰি পঢ়িম। তো এতিয়া মানে অৱশেষত এৰিবলগীয়া হ'ল। আৰু গাইজ মা দেউতাহঁতেও কাম কৰিব নোৱাৰা হৈছে। তো এতিয়া মই কাম কৰি ঘৰখন চলাবলগীয়া হৈছে। তো ভাবিছোঁ মানে এতিয়া ইউটিউবত কাম কৰিম বুলি। তো আগতেও মানে সপোন আছিলে, তো ইউটিউবাৰ হোৱা মানে এজন ব্লগাৰ বা ইউটিউবাৰ হোৱা। তো এতিয়া সেই সপোন পূৰা কৰিবলৈ আহিছোঁ। তো আপোনালোকৰ বিশেষকৈ মৰম আৰু আশীৰ্বাদৰ প্ৰয়োজন। চ' মই ভাবোঁ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ নিশ্চয় পাম। তো আপোনালোকে সকলোৱে জানে, তো এজন ল'ৰা বা এজনী ছোৱালী আগুৱাই যাব হ'লে এখন সমাজৰ প্ৰয়োজন। ঠিক তেনেদৰে আপোনাৰ মৰম আৰু আশীৰ্বাদ প্ৰয়োজন। চ' মই ভাবোঁ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ নিশ্চয় পাম আৰু আগুৱাই যোৱাৰ অলপ সহায় নিশ্চয় পাম। যদি আপোনালোকে ভাবে মই আগুৱাই যাওঁ, তেনেহ'লে মোক ছাপোৰ্ট কৰিব, তো আগুৱাই যোৱাৰ অলপ সহায় কৰিব। তো গাইজ তো ভাল চাই এটা কমেণ্ট কৰিব, মোৰ বহুত ভাল লাগিব। তো আৰু ক'ৰবাত চাই আছে তাকো কমেণ্ট এটা কৰি জনাই দিব। আৰুনো কি কৈ থাকিম আৰু এইখিনিয়ে। তো চেনেলটো আৰু ছাবস্ক্ৰাইব কৰিব, দ্বিতীয়বাৰ কৈছোঁ। তো আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, তো আগুৱাই যোৱাৰ অলপ হেল্প কৰিব। তো এতিয়ালৈ বাই বাই।